নমস্কাৰ মানস ব্লগছৰ অন্য এটা নতুন ভিডিঅ' সৈতে মই মানস দত্ত আপুনি চাইছে মানস ব্লগছ আৰু আজি মই আহিছোঁ যোৰহাট তৰাজানত নিৰ্মাণ কৰি থকা এটি ঘৰ আৰু যিটো নিৰ্মাণ কৰি আছে সত্য ভ্যাগ ইঞ্জিনিয়াৰ্ছ প্ৰাইভেট লিমিটেডে আৰু সেই ঘৰটি কেনেদৰে বনাইছে আৰু ভিতৰত কেনেকুৱা ধৰণৰ ইণ্টেৰিয়ৰ ডিজাইন কৰিছে এই সকলোখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু যদি আপোনালোকে সেই সত্য ভ্যাগ ইঞ্জিনিয়াৰ্ছ প্ৰাইভেট লিমিটেডৰ জৰিয়তে আপোনালোকে এটি নতুন ঘৰ বনাম বুলি ভাবিছে তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰিব আৰু যদি আপোনালোকৰ পুৰণা ঘৰ আছে সেই পুৰণা ঘৰো যদি নতুনকৈ নিৰ্মাণ কৰিব বিচাৰে আপোনালোকে তেওঁলোকৰ লগত যোগাযোগ কৰি আপোনালোকৰ পুৰণা ঘৰো নতুন কৰি তুলিব পাৰিব আৰু তেওঁলোকে বৰ্তমান কৰি থকা এটি ঘৰৰ ভিতৰলৈ যাবলৈ চেষ্টা কৰিম আৰু ঘৰটোত কেনেকৈ কি ধৰণে ইণ্টেৰিয়ৰ ডিজাইন কৰিছে এই সকলোখিনি আপোনালোকক দেখাইছোঁ আহক প্ৰথমতে আমি ভিতৰটোত গৈ কেনেকুৱা কি ধৰণৰ মেটেৰিয়েল ইউজ কৰিছে কেনেকৈ ডিজাইন কৰিছে সকলোখিনি দেখাবলৈ চেষ্টা কৰিছোঁ আৰু যিটো তেওঁলোকে তৰাজানত বৰ্তমান 3 BHK এটা ফ্লেট নিৰ্মাণ কৰিছে সেই ফ্লেটটোৰ ভিতৰলৈ এটা সোমাই লৈছোঁ আৰু সোমাৰ প্ৰথমতে চাওক এখন সুন্দৰ কাঠৰ দৰ্জা তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে তেওঁলোকে নিজে ডিজাইন কৰিছে বা আপোনালোকে যদি বিচাৰে নিজেও তেওঁলোকে ডিজাইনখিনি তেওঁলোকে নিজে কৰি দিব আৰু চাওক চৌকাঠটো একদম এটা প্লাইবৰ্ড দি এটা ফিনিচিং দিছে ধুনীয়া লাগিছে দেখিবৰ কাৰণে আৰু সোমাই আপোনালোকে পাব এটা টিভি পেনেল আৰু যিটো ড্ৰয়িং ৰুম ইয়াৰ ড্ৰয়িং ৰুমৰ লগতে ডাইনিং ৰুমো এটাচ কৰা হৈছে আৰু দুটা মাজত এটা পাৰ্টিশ্যন দি তেওঁলোকে সুন্দৰকৈ পাৰ্টিশ্যন কৰি দিছে প্লাইবৰ্ড ইউজ কৰিছে ইয়াত আৰু পূজা পাৰ্বণৰ কাৰণে তেওঁলোকে সুন্দৰকৈ ইয়াত যিটো আপোনালোকে ইনষ্টাগ্ৰাম বা ফেচবুকৰ ৰিলত দেখি থাকে তেওঁলোকে সুন্দৰকৈ এনেকৈ পূজা পাৰ্বণৰ কাৰণে এটা জেগা ৰাখিছে ইয়াত আৰু তাৰপিছত যিটো ডাইনিং ৰুমৰ পৰা আপোনালোকে এফালে গৈ এটা ধুনীয়া বেলকনি পাব আৰু ইয়াৰ কাম বৰ্তমান 80% হৈছেগৈ আৰু অলপ কাম বাকী আছে কমপ্লিট হৈ যোৱাৰ পিছত আৰু অধিক ধুনীয়া লাগিব ৰুম তেওঁলোকে কাম কৰিছে এতিয়া সেই ৰুমকেইটা কেনেকুৱা হৈছে এই ৰুমকেইটাৰ ভিতৰত আপোনালোকৰ ৰুমকেইটাক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু প্ৰথম যিটো বেডৰুমটো আপোনালোকে দেখাই চাওক সোমাই আপোনালোকে পাব এখন এনেকুৱা ধুনীয়া বিচনা তেওঁলোকে নিজেই তৈয়াৰী উলিয়াইছে মানে কমপ্লিটখিনি গোটেই কাম ইণ্টেৰিয়ৰ তেওঁলোকে নিজে কৰিছে আৰু এইফালে আপোনাৰ বাথৰুম আছে এটেচ বাথৰুমটো কাম যিমান মানে দেখিছোঁ সম্পূৰ্ণ হৈ উঠা নাই এইফালে নেদেখুৱাওঁ বাৰু আৰু এইফালে আপোনাৰ শ্ব' পিচ ৰাখিবৰ কাৰণে বা এনেকুৱা কিবা ধৰণৰ বস্তু ৰাখিবৰ কাৰণে এনেকুৱা এটা ষ্টেণ্ড তৈয়াৰ কৰিছে তাৰপিছত এইফালে আছে আপোনাৰ আলমাৰী এনেকুৱা এটা ৰেক তৈয়াৰ কৰিছে তাৰপৰা আপোনাৰ এইফালে আছে আপোনাৰ যিখন মিৰৰ তেওঁলোকে এনেকৈ সুন্দৰকৈ কৰিছে আৰু লগত আছে এইফালে এটা বক্স দয়াই ৰাখিছে তেওঁলোকে আৰু এইফালে আপোনাৰ এইফালেও আলমাৰী ৰাখিছে চাওক একদম কম জেগাত একদম ধুনীয়া এটা লুক দিবলৈ চেষ্টা কৰিছে তেওঁলোকে আৰু ইয়াতকৈও মানে এটা সৰু ৰুমত কি ধৰণে তেওঁলোকে ধুনীয়াকৈ বস্তুখিনি ছেট আপ কৰিছে সেই সৰু ৰুমটো আপোনালোকক দেখাম আৰু চাওক এইটো এটা দয়াৰ তেওঁলোকে নিজে তৈয়াৰ কৰি লৈছে একদম কম জেগাত চাওক এইফালে এটা আলমাৰী এইফালে এটা আলমাৰী দেখিলে আপোনালোকে আৰু এতিয়া নেক্সট আৰু যি দুটা ৰুম আছে সেই দুটা ৰুম কেনেকৈ কৰিছে সেইটো দেখালিছোঁ আহক আৰু চাওক আৰু এইটো নেক্সট 2 নম্বৰটো ৰুম আৰু 2 নম্বৰটো ৰুমতো তেওঁলোকে বিচনাখন এনেকৈ সুন্দৰকৈ তৈয়াৰ কৰি উলিয়াইছে চাওক এইটো মেট্ৰেছ আছে এইফালে আপোনাৰ চাৰ্জিং দিবৰ কাৰণে ৰাখিছে তাৰপিছত এইফালে আপোনাৰ ফেনৰ যিটো ৰেগুলেটাৰ চাওক আপোনালোকৰ সুবিধাত একদম বিচনাত শুই আপোনাৰ ৰেগুলাৰ পগাব পাৰিব একদম ওচৰতে বিচনাৰ ৰেগুলেটাৰ আছে তাৰপিছত আপোনালোকৰ যদি সৰু ল'ৰা ছোৱালী থাকে সৰু ল'ৰা ছোৱালী যদি পঢ়া শুনাৰ কাৰণে এখন বেড টেবুল তেওঁলোকে এনেদৰে প্ৰস্তুত কৰিছে লগত আপোনালোকে এনেকৈ দয়াই ৰাখিছে এইটো এটা দুটা তিনিটা দয়া এইটো লক হৈ আছে যিহেতু তিনিটা দয়াই ৰাখিছে আৰু এইফালেও এইবিলাক দয়া চাওক কি ধুনীয়াকৈ তেওঁলোকে নিজে প্ৰস্তুত কৰি উলিয়াইছে এইপিনে এটা আলমাৰী দিছে কিতাপ পত্ৰ ৰাখিবৰ কাৰণে বা বেলেগ বস্তু ৰাখিব পাৰিব আপোনালোকে সৰু ল'ৰা ছোৱালী যদি থাকে আপোনালোকে সেইফালেও আলমাৰীৰ ব্যৱস্থা কৰিছে আৰু আপোনালোকে যদি এই সত্য ভ্যাগ ইঞ্জিনিয়াৰ্ছ প্ৰাইভেট লিমিটেডৰ জৰিয়তে এনেকুৱা আপোনালোকৰ সপোনৰ ঘৰখন পৃথকৰ ৰূপান্তৰ কৰিব বিচাৰে তেওঁলোকৰ যিটো স্ক্ৰীণত নাম্বাৰ দি আছোঁ তেওঁলোকৰ লগত যোগাযোগ কৰি আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু এইফালে চাওক এই বিচনাৰ লগতে ছাইডত আপোনাৰ বহিবৰ কাৰণেও এনেকৈ দিছে আৰু তলত বা জোতা চেনেল বা কিবা কিবি বেলেগ বস্তু ৰাখিবৰ কাৰণে তলতো সুন্দৰকৈ বক্স নিৰ্মাণ কৰি দিছে চাওক এটা দুটা তিনিটা চাৰিটা বক্স নিৰ্মাণ কৰিছে আৰু এইফালেতো আপোনাৰ মোবাইল বা পানী বটল যদি ৰাখিব বিচাৰে এনেকৈও তেওঁলোকে ৰেক প্ৰস্তুত কৰি দিছে এইফালেও আছে আলমাৰী এইটো চাওক এইটো এটা আলমাৰী চাওক একদম সৰু কম জেগাত কি ধুনীয়াকৈ তেওঁলোকে উপস্থাপন কৰি লৈছে বস্তুখিনি ওপৰত তিনিটা আছে এইপিনে এটা আৰু হয়তো ইয়াত গ্লাছ ফিটিং কৰিব মানে মিৰৰ ফিটিং কৰিব আৰু এতিয়া নেক্সট আৰু এটা ৰুম আছে সেই ৰুমটো একদম সবাতোকে ধুনীয়া একদম সৰু ৰুম কিন্তু তেওঁলোকে কি ধৰণে সুন্দৰকৈ উপস্থাপন কৰিছে বস্তুখিনি এতিয়া নেক্সট যিটো ৰুম সেইটোলৈ গৈ আছোঁ
আহক এতিয়া এইটো নেক্সট ৰুমলৈ গৈ আছোঁ। আৰু এইটো চাওক, এইটো 3 নম্বৰটো ৰুম, একদম এটা সৰু ৰুম, কিন্তু এই সৰু ৰুমটো আপোনাক কেইটামান বস্তু আছে মই দেখাই আছোঁ, কি ধুনীয়াকৈ তেওঁলোকে মানে মোৰ নিজৰে ভাল লাগি গৈছে। এখন চাওক, এখন সৰু সৰু ল'ৰা ছোৱালী যিহেতু আছে ইয়াত, পঢ়া শুনা কৰা ল'ৰা ছোৱালী আছে, তেওঁলোকৰ কাৰণে এখন বিচনা তৈয়াৰ কৰিছে, এখন বেড তৈয়াৰ কৰিছে এনেদৰে। আপোনাৰ ছাইডতে আছে আপোনাৰ ফেনৰ ৰেগুলেটাৰ, এখন বৰ্ডখন ইয়াত দিছে। তাৰপিছত আপোনাৰ আছে এখন যিখন ড্ৰেছিং টেবুল, চাওক ইয়াৰ ভিতৰত আপুনি বস্তু ৰাখিব পৰাকৈ এনেকৈ সুন্দৰকৈ বনাই তৈয়াৰ কৰিছে। আৰু বৰ্ডখন চাওক, বৰ্ডখন লুকাই থাকে চাওক, আগফালে আপোনাৰ গিলাচ আৰু ভিতৰৰ ফালে বৰ্ড ইয়াত আছে। আৰু আপোনালোকে ইয়াত যিকোনো ধৰণৰ বস্তুখিনি আপুনি ইয়াত ৰাখিব পাৰিব। তাৰপিছত আপুনি তলত 3টা ডয়াৰ ৰাখিছে, তলত 1 2 3টা ডয়াৰ, এই 3টা ডয়াৰ আছে। আৰু এখন টেবুল চাওক, আৰু এখন টেবুল আপোনালোকে ইয়াত কিতাপ পত্ৰ বা বহি চহি আপুনি যিখিনি বস্তু পঢ়াৰ কাৰণে দৰকাৰী ইয়াত ৰাখিলে, বা বেলেগ কিবা কিবি হ'লেও বা লেপটপ চেপটপ ৰাখিলে, ইয়াত আপোনাৰ টেবুল লেম্পৰ কাৰণে ইয়াত বৰ্ডখন ৰাখি দিছে। আৰু এইখন টেবুল চাওক, যিহেতু ৰুমটো সৰু, এইখন টেবুল ইয়াত আপুনি এনেকৈ ফল্ড কৰি দিলে, ইয়াত আপোনালোকে পঢ়িলে মেলিলে বা লিখিলে বা অফিচৰ কাম কৰিলে বা যিয়ে হওক, এখন ফল্ডিং টেবুল আপোনালোকে যিবোৰ দেখি থাকে ইনষ্টাগ্ৰাম হওক, ফেচবুকত হওক, ৰিলত দেখি থাকে, বাহিৰৰ জেগাত তৈয়াৰ কৰি আছিলে। এতিয়া বৰ্তমান আমাৰ যোৰহাটতো এনেকৈ তৈয়াৰ কৰি আছে আমাৰ তেওঁলোকে। আৰু আপোনালোকে আকৌ পুনৰ কৰিছোঁ, আপোনালোকে যদি এনেকুৱা ধৰণৰ কাম কৰাব বিচাৰে, তেওঁলোকৰ স্ক্ৰীণত দি থকা নম্বৰত যোগাযোগ কৰিলে আপোনালোকৰ ঘৰলৈ গৈ আপোনালোকে সকলোখিনি বস্তু তৈয়াৰ কৰি দিব। আৰু এইফালেও আপোনাৰ এটা আলমাৰি আছে চাওক, একদম সৰু ৰুম, এইফালেও এটা আলমাৰীত তেওঁলোকে ৰাখিছে, এইফালে এটা আলমাৰী দেখিছে আপোনালোকে কি ধুনীয়াকৈ তৈয়াৰ কৰিছে। আৰু ওপৰতো দুটা বক্স এনেকৈ ৰাখিছে চাওক, এইফালে 2টা বক্স ৰাখিছে। আৰু এইখন চাওক, এতিয়া এখন মানে চোফাৰ দৰে হৈ আছে, কিন্তু এইখন এখন সাধাৰণ চোফা নহয় দেই, আপোনাক কৈ দিছোঁ। এখন চোফা আপোনাৰ যদি কোনোবা আলহী আহে, এইখন আপোনাৰ এনেকৈ তলৰ পৰা টানি দিলে, মানে অলপ কাম বাকী আছে, এইটো আপোনাৰ তলৰ পৰা টানি দিলে আৰু 2খন বক্স ওলাই আহিব, তাৰপিছত এখন বিচনালৈ ৰূপান্তৰ হৈ যাব। একদম ধুনীয়া ধুনীয়া কাম কৰি আছে যোৰহাটত, আৰু বহুতো কাম কৰি আছে। আপোনালোকে যদি তেওঁলোকৰ যোগেদি এনেকুৱা ধৰণৰ কাম আপোনালোকৰ ঘৰখনতো কৰিব বিচাৰে, বা আপোনালোকৰ পুৰণা ঘৰখন নতুনকৈ এনেকুৱা ডিজাইন এটা কৰিব বিচাৰে, আপোনালোকে স্ক্ৰীণত দিয়া নাম্বাৰত যোগাযোগ কৰক। তেওঁলোক আপোনালোকৰ ঘৰলৈ গৈ সুন্দৰকৈ গৈ আপোনালোকৰ ঘৰৰ লগত মিলাকৈ, বা আপোনালোকে ঘৰত যদি কিবা আপোনালোকে নিজে ডিজাইন বাছি দিয়ে, বা এনেকুৱা ধৰণৰ বা মোক লাগিব বা মোক এনেকুৱা লাগিব, তেওঁলোকে সম্পূৰ্ণ কৰি দিব। আৰু আজি ভিডিঅ'টো ইমানে আছিলে। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে, আন 10জনকৈ শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ চেনেলটো নতুন, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ফেচবুকত যদি চাই আছে, ফেচবুকত পেজটো ফ'ল' কৰিব। ধন্যবাদ।